নমস্কাৰ আমি দুডাল লোহা জোৰা লগাব লাগিলে কি কৰোঁ দোকানত লৈ যাওঁ তাত ওয়েল্ডিং মেচিন থাকে ওয়েল্ডিং কৰি দিয়ে যাক আমি জ্বালাই কৰা বুলি কওঁ কিন্তু আমি আজি ঘৰতে পোৱা কিছুমান বস্তু ইউজ কৰি কেনেকৈ আমি ওয়েল্ডিং কৰিব পাৰি সেইটো চাম আৰু এটা কথা আপোনালোকে এনেকুৱা একো যাতে কৰিব ট্ৰাই নকৰে কাৰণ অকণমান অসাৱধানতাই আপোনাক মৃত্যুমুখত পেলাব পাৰে মানে সৰু সুৰা ঝাটকা খোৱাটো বেলেগ কথা আপুনি মৰিও যাব পাৰে গতিকে এনেকুৱা যাতে একো কৰিব ট্ৰাই নকৰে তেন্তে বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ প্ৰথমতে আমাক লাগিব ওয়েল্ডিং ৰড এডাল যাৰ আমি মূৰটো এনেকুৱাকৈ ভাঁজ লগাই নিউট্ৰেল বা ফেজ যিকোনো এডাল তাৰৰ লগত আমি এনেকুৱাকৈ ফিক্স কৰি দিম আৰু কানেকশ্যনটো যাতে টাইট হয় সেইটো চাব লাগিব কাৰণ যদি লুজ হয় ইয়াতে আমাৰ শ্বৰ্ট চাৰ্কিট হোৱাৰ চান্স থাকি যাব ওয়েল্ডিং ৰড কানেক্ট কৰা তাঁৰডালৰ এটা মূৰে আমি যিকোনো এডাল লোহা এনেকুৱা মোৰ তাত এডাল আছিল এডাল এনেকুৱা যিকোনো এডাল লোহা আমি কানেক্ট কৰি দিম বেলেগ এডাল তাঁৰত এনেকৈ আমি আন এডাল লোহা কানেক্ট কৰি দিম তাৰপিছত আমি মেইনছৰ পৰা অহা বেলেগ নিউট্ৰেল বা ফেজ যিকোনো বেলেগ এডালত আমি যিডাল লোহাত ওয়েল্ডিং কৰিম সেইডাল কানেক্ট কৰি দিম পানী অকণমান ল'ম লৈ তাত আমি ইমানমান নিমখ ভালকৈ মিক্স কৰি দিম মেইন লাইনৰ পৰা অহা লোহাডাল আমি পানীত ডুবাই দিম আৰু যিডাল আমি ওয়েল্ডিং ৰডৰ লগত কানেক্ট কৰি থোৱা লোহা আছে সেইডালো আমি পানীত ডুবাই দিম আৰু চাম যাতে দুয়োডাল কানেক্ট হৈ নাথাকে মানে লাগি যাতে নাথাকে এতিয়া আমাৰ ওয়েল্ডিং মেচিন কমপ্লিট হৈ গ'ল আমি ওয়েল্ডিং কৰিম এতিয়া ভিডিঅ'টো চাই যদি ভাল লাগিল লাইক কৰি দিব শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ জয় আই অসম